নমস্কাৰ, মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ মোৰ সতীৰ্থসকলক, মোৰ ইউটিউবাৰ সমূহ ৰাইজক মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। বিশেষভাৱে আপোনালোকে যিহেতু দেখিছে মই আজি আঠলীয়া নামঘৰত যিহেতু প্ৰৱেশ কৰিছোঁ, এয়া মুখ্য তোৰণৰ ওচৰতে, আৰু আপোনালোকক মুখ্য তোৰণখন দেখাইছোঁ। ইমান এটা বৃহৎ ডাঙৰ আকাৰে সুন্দৰকৈ সজাইছে পৰাইছে। সঁচাকৈ ইয়াত আহিলে যে ঈশ্বৰৰ দৰ্শন হ'ম এনেকুৱা এটা ভাৱ মনলৈ আহি যায়। আপোনালোকে নিশ্চয় ইয়াৰ পৰিৱেশটো দেখিছে। মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে মই অন্তৰৰ পৰা আপোনালোকক জনাওঁ যে এই ঐতিহ্যমণ্ডিত যি আঠখেলীয়া নামঘৰত আমি বছৰেকত এবাৰ হ'লেও যিহেতু আহোঁ, আৰু সৰুৰ পৰাই ইয়াত আমি যিহেতু দৰ্শন কৰি আছোঁ, সঁচাকৈ এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ আন্তৰিকতা, শ্ৰদ্ধাৰ আৰু ঈশ্বৰৰ যেন দৰ্শন পাম, হাজাৰ হাজাৰ ভক্তসকলক পাই সঁচাকৈ বহুত ভাল লাগে। এটা পৰিৱেশ আৰু মনত যি কামনাৰে ইয়াত চাকি বন্তি জ্বলাওঁ আৰু আশাৰ পূৰণ হয়। আৰু ইয়াত দেখিছে ভিতৰত মই আহি আপোনালোকক কিছু অংশ দেখাবলৈ যিহেতু সক্ষম হৈছোঁ। ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে। বিভিন্ন জেগাৰ পৰা ভক্তসকলে আহি ইয়াত যিহেতু উপস্থিত হৈছে মনৰ যিটো কিছুমান কামৰ কাৰণে। এই হৰি মন্দিৰত বহি মই নিশ্চয় দুজন ভকতৰ লগত যিহেতু পৰিচয় হ'লোঁ। দেখিছে মোৰ বাওঁৱে এজন আছে জোনাকী নগৰ গোলাঘাটৰ, আৰু এজন আছে নাগিনীজুই আপোনাৰ বৰহোলা হয়। গতিকে এখেতলোকৰ লগত মই কথা বতৰা পাতিলোঁ, চাহ চিনাকি হ'লোঁ। একচুৱেলি ভাল লাগিলে ঈশ্বৰৰ জেগাত তেনেকৈ ভকতৰ লগত সৎসং পাতি বা দুটা আলাপ আলোচনাৰ মাধ্যমেৰে পৰিচয় হ'বলৈ পালে নিজকে বহুত ধন্য মানুহ। তাৰে কিছু অংশ আপোনালোকক মই দেখালোঁ, নিশ্চয় আপোনালোকে দেখিছে। নামঘৰত ইতিমধ্যে প্ৰসাদ খাব হৈ গ'ল, আৰু তাৰে এটা অংশ দেখিছে আমি প্ৰসাদ খাই আছোঁ। আৰু নামঘৰৰ যি প্ৰসাদ আঠখেলীয়া, তাৰ মহিমাৰ বেলেগ। আপোনালোকে নিশ্চয় খাইছে, ভাল লাগে, বহুত ভাল লাগে। মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে প্ৰত্যক্ষ কৰিছে মই মাহ প্ৰসাদ খাই ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা জনাই আশ্বাস এটা লৈ যিহেতু এয়া ফ্ৰণ্টৰ ছাইডে আঠখেলীয়া সন্মুখলৈ মই এয়া ওলাই আহিছোঁ। আৰু এই সুন্দৰ পৰিৱেশটো বহুত ভাল লাগে। টাইলছ লগাই বৰ সুন্দৰকৈ পৰিৱেশটো ৰাখিছে কমিটিসকলে, আৰু এই ষ্টেপবিলাক দেখিছে এটা এটাকৈ সুন্দৰকৈ মানুহ নামি আহিব পাৰে। ইয়াত চেলফিও বহুতে লয়। আৰু গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই মই এনেই পৰিৱেশটো আপোনালোকক অকণমান দেখাইছোঁ। সঁচাকৈ বহুত এটা ভাল পৰিৱেশ, আৰু চাই থাকিলে চাই থাকিব মন যায়। ইয়াৰ আন্তৰিকতা যথেষ্ট বাঢ়ি যায়। বন্ধুসকল, এই ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ পৰিৱেশটো মই পঞ্চায়তৰ পৰা আপোনালোকক আহি অকণমান দেখাইছোঁ। এয়া দেখিছে সুন্দৰকৈ গ্ৰাস গজেন্দ্ৰৰ এয়া প্ৰতিছবি দিয়া আছে। এয়া সুন্দৰকৈ আপোনালোকে নিশ্চয় দেখিছে। আৰু এই কোচবিলাক ফুলৰ আকৃতিয়ে যিহেতু নিৰ্মাণ কৰিছে, আৰু এই সন্মুখত দুখন সঁফুৰা দি পিনি যিটো এয়া দেখিছে আদৰণি এটা পৰিৱেশ, যি জীপাল পৰিৱেশ সৃষ্টি কৰিছে। সঁচাকৈ এই ধৰ্মীয় দিশত বহুত ভাল লাগে। মই তাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই আছোঁ, নিশ্চয় দেখিছে। আঠখেলীয়া নামঘৰত বিশেষভাৱে আৰু এটা বস্তু ভাল লাগে, যিহেতু আপোনালোকক মই প্ৰত্যক্ষ কৰাই আছোঁ। এই আঠখেলীয়া নামঘৰৰ সমীপতে এখন পুখুৰী আছে। পুখুৰীত মাছ, কাছৰ পৰা ধৰি ইয়াত মানে যিহেতু দেখিবলৈ পোৱা যায়, বহুত ডাঙৰ ডাঙৰ কাছ ইয়াত পোৱা যায়। আৰু চৌবেশটো ইয়াৰ মানে পকাৰে নিৰ্মিত কৰিছে সুন্দৰকৈ। আৰু ইয়াত ভগৱানৰ কালী দমনটো যিহেতু ইয়াত দেখাইছে, এয়া দেখিছে আপোনালোকে নিশ্চয়। বৰ সুন্দৰ এটা পৰিৱেশ লাগে, আৰু বিভিন্ন জেগাৰ পৰা ভক্তসকলে আহি ইয়াত এই পৰিৱেশটো চাই উপভোগ কৰে। সঁচাই বহুত ভাল লাগে এই পৰিৱেশটো। নামঘৰ পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। বিশেষভাৱে সময় হোৱাত ময়ো যিহেতু ঘৰমুৱা হ'ব লাগিব, নিশ্চয় আপোনালোকে দেখিছে। এয়া দেখিছে মই খোজকাঢ়ি আহি আছোঁ। আপোনাৰ কথা হ'ল কি, মুখ্য তোৰণ যিহেতু এতিয়া মই পাই যামেই, মই গাড়ীৰ ওচৰলৈ যিহেতু আহি আছোঁ। আৰু নামঘৰ পৰিৱেশটো আপোনালোকক যিমানখিনি পাৰিলোঁ দেখালোঁ। সঁচাকৈ মন প্ৰাণে ইয়াত আহিলে এনে লাগে যে ঈশ্বৰৰ দৰ্শনে হয়, যে ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়ি যায়, আৰু বিভিন্নজন ভকতক লগ পাই সঁচাকৈ বহুত এটা উৎসাহ উদ্দীপনা লাগে, ভাল লাগে নিশ্চয়। মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে গাড়ীৰ ভিতৰত দেখিছে সুন্দৰ এগৰাকী মহিলা এয়া মিচিং মাছাকৈ হাঁহি ফ্লাক্স খুলি আছে। তেওঁ মানে গৰম চাহ উলিয়াব, এতিয়া আমি খাব লাগিব লাল চাহ এটোপা। বৰ ধুনীয়াকৈ তেওঁ ঘৰৰ পৰা যিহেতু বনাই আনিছে। আৰু বিশেষভাৱে মানুহগৰাকীৰ নাম আপোনালোকে নিশ্চয় হয়তো ক'লে বুজি পাব। এখেতে হ'ল নৱনীতা শইকীয়া, আৰু তেখেতে স্বাস্থ্য বিভাগত যিহেতু কৰ্মৰত হয়। মোৰ বেষ্ট ফ্ৰেণ্ড হয়। এইটো কাৰণে আমি একেলগে যিহেতু এটা মহান ইণ্ডাষ্ট্ৰীত কাম কৰোঁ, যিটোৰ নাম হৈছে আপোনাৰ কেভাকেপিঅ' ইণ্ডাষ্ট্ৰী হয়। এটা মহান অনুষ্ঠান হয়। গতিকে তেওঁ মোৰ ডিষ্ট্ৰিবিউটৰ হয়। আমি একেলগে ফিল্ডত যাওঁ, একেলগে থাকোঁ, প্ৰায় কামবিলাক আমি যিহেতু কৰোঁ। আৰু এয়া দেখিছে কুকিল মিচিং মাছাকৈ হাঁহি আছে। বৰ ডাঙৰ মিঠাই এটা খাই দিলে, মাতিব পৰা নাই মুখেৰে। আৰু মেমে লাল চাহ যিহেতু লৈ আনিলে, আৰু মেমৰ দুইটা ল'ৰাই আজি যিহেতু নামঘৰত আহিলে, আঠখেলীয়া নামঘৰত এয়া কুকিল আহিলে, তাৰপৰা এয়া আগচিটত আপোনালোকে দেখিব মন বহি আছে। আৰু আজি এটা পবিত্ৰ দিন বুলি যিহেতু আমি ভাবি লৈছোঁ, যে মন্দিৰত আহিলে বা ঈশ্বৰৰ জেগাত আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে, আৰু অন্তৰৰ পৰা শ্ৰদ্ধা বাঢ়ে, আৰু ভক্তিৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আগবাঢ়ি যায়।
গতিকে এটা অনুষ্ঠানত আপোনালোকেও আহিলে নিশ্চয় অনুভৱ কৰিব। সঁচাকৈ এটা মহান অনুষ্ঠান হয়। আৰু এই হৰি মন্দিৰত যি ঐতিহ্য মন্দিৰত আমি সেৱা সৎকাৰ কৰিছোঁ আজিয়ে নহয়, আমি জনাৰ পৰাই এই অনুষ্ঠানত যিহেতু আহি থাকোঁ। আৰু আজি যিহেতু মেমৰ পৰিয়ালটোৰ লগত মই সময় দিবলগীয়া হ'ল, আৰু বিশেষভাৱে আমি বেছি সময় যিহেতু নকওঁ ইয়াত, আৰু আমাৰ যিহেতু কেভাকেপি অনুষ্ঠানৰ এটা মহান অনুষ্ঠানৰ আমি যিহেতু কৰ্মতৰ হৈ আছোঁ, গতিকে সেই অনুষ্ঠানতো আমাৰ ফিল্ডত কাম আছে। আমি খুব কম সময়ৰ ভিতৰত যিহেতু নামঘৰৰ পৰা এতিয়া ঘৰ মৰা হ'ম। বিশেষ আজি কাৰ্যসূচী যি পাৰিলোঁ আপোনালোকক অকণমান দেখালোঁ। ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট কৰিব, আৰু আপোনালোকৰ মাজৰ এজন বুলি এতিয়া যেনেদৰে মৰম চেনেহ শ্ৰদ্ধা জনাই আছে, আৰু প্ৰতিটো ক্ষেত্ৰতে যাতে আপোনালোকৰ অনুপ্ৰেৰণা পাওঁ তাৰ কামনা কৰিছোঁ। আৰু বিশেষভাৱে আজি মেমে যি লাল চাহকণ খোৱালে আমি মনত ৰাখিব লাগিব, ভাল লাগিলে। আৰু আমি নামঘৰত যিহেতু আহিলে বিশেষ বস্তু খাবলৈ খুব কম মন যায়, কিন্তু ঈশ্বৰৰ জেগাত আমি বিশেষভাৱে চাহকণে খাই বেছি ভাল পাওঁ। তথাপিতো আমি ঘৰত গৈ যিহেতু আমাৰ খানা পিনা যিহেতু হৈ থাকিব, আমি সুন্দৰভাৱে খাম। আৰু বিশেষভাৱে আজি যি পৰিৱেশ দেখালোঁ, নিশ্চয় আপোনালোকে কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো বিশেষ দেৰি নকৰি ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ, শ্ৰদ্ধা জনালোঁ, আৰু অন্তৰৰ পৰা সেৱা জনালোঁ।